পৰিৱেশটো বহুত ভাল লগা আৰু বঢ়িয়া কাপোৰ এখন আছে চাইলে বহুত ভাল লাগে হেল্ল' বন্ধুসকল, কি খবৰ নিশ্চয় আপোনালোকৰ ভালে। আৰু মানে আজি কাতি বিহু, কঙালী বিহু, কাতিৰ বাবে আজি ফুৰিব আহিলোঁ অৰূপদা আৰু মই। অৰূপদা জোৰ কৰি কৈছোঁ মানে আপোনালোকে আজি ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব গাইজ। আৰু মানে কাতি বিহুৰ নামত আৰু কাতি বিহুৰ নামত ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত কাতি বিহু বুলি লিখি দিব। মানে আজি গাইজ বহুত ৰ'দত দি আছে, ৰ'দৰ মাজতে আহিছোঁ আমি। এনেই অকণমান দেখুৱাব আহিলোঁ, দেখুৱাই কিনে মানে ইয়াৰ পৰা আমি আগলৈ যাই কিনে মাৰিয়ে আছোঁ কেমেৰা। এয়াই আমাৰ গাঁৱৰ ভিউ, বেয়া নহ'লে আমাৰ কাৰণে বহুতে ভাল। হাতীৰ খোজ গাইজ, এই চাই লওক গাইজ, ইয়াতে হাতী হয়। এই চাওক গাইজ, হাতীৰ খোজ, হাতীৰ গণেশ বাবাৰ খোজ গাইজ। মোৰ লগত মিলে না চাং ৰখ গাইছ এইলা, এই নিমিলে মোৰ লগত। তো মানে গাইজ অকণমান খেতি পথাৰ দেখুৱাই আপোনালোকক, চাই থাকক ভিডিঅ'টো শেষলৈকে। চাওক গাইজ ভিউ, চাওক গাইজ এইটো ঘৰ হাতী ভাঙি দিছি। অলপ জুম কৰি দেখুৱাই দিওঁ আপোনালোকক। এই চাওক খিৰিকীখন নাই, কি কাৰবা। আৰু চাওকচোন গাইজ, এইবিলাকো হাতীৰ খোজ। ইপিনে যাই কিনে সিনকে যাই কিনে এই ৰামাটি সেইটো পিনে যায়। আৰু মুঠতে ৰামাটিৰ আগত দি যাই কিনে পাহাৰত এনেকৈ বসবাস কৰে। আৰু এইটো পিনেও আহে আগত দুজন। চাওক গাইজ, এই হাতীৰ খোজ ই নাই এনেকৈ আৰু ধানবোৰ এই হাতীয়ে বেয়া কৰি দিয়া বুলি ক'ব পাৰি। আৰু ভিউ চাওক গাইজ, কিনো ক'ব আৰু অসমৰ ভিউৰ কথা। বেলেগ জেগা মানুহে ক'ব, কিছুমানে ক'ব অসমত ঠাই কিনে কেনে লাগে, আমিয়ে গম পাওঁ, বেলেগে গম নাপাব। তো ভাল লাগে, ভাল এটা পৰিৱেশ। তো আজি আমি মানে বঢ়িয়া ধানৰ খেতি দেখুৱাব আহিছোঁ আপোনালোকক। জয়ন্তী কাতি বিহু আজি আৰু গম নাপায়, কিন্তু আমাৰ বাহিৰে আমিয়ে গম পাওঁ খেতি থকা। নকবি জেগাখিনিৰ নাম নকবি। জেগাখিনিৰ নাম নকওঁ, এখানে খেতি আছে। আৰু মাটিমাহো নেদেখুৱাওঁ দে, ক'ত আছে গেলা মাটি নেদেখুৱাওঁ। পনে আৰু দামী মানুহে মাটি কিনিব আহিব একে। মানুহৰ আকাল নাই আজিকালি, ধনী মানুহৰ আকাল নাই গাইজ। সেইকাৰণে এই খেতিও আমি দেখা নাপাওঁ। কিন্তু ক'ত জেগাত নকওঁ আপোনালোকক, খালি আপোনালোকে ভিউটো চাওক ইয়াৰে চাওক। আৰু আপোনালোকে গেছ কৰক ক'ত জেগা হ'ব পাৰে, এইখিনি গেছ কৰি কিনে কমেণ্টত জনাই দিয়ক। মানে এইখিনি জেগাখিনি। আৰু কিন্তু মানে কি, আমি এইখিনি জেগা ক'ত আছে আমি কিয় নকওঁ, কাৰণ আজিকালি মানুহবিলাকে মানে মাটি দেখিলেই মানে মাটি কিনে। দুখীয়া মানুহ মাটিমাহ কিনি লয় দাম দি পেলাই। তো সেইকাৰণে মানে এতিয়া আমি জেগাখিনি নকওঁ গাইজ। আৰু আমি যদি জেগাখিনিৰ নাম কওঁ আৰু মাটি কিনিবা এই দাম দি কিনে বিকি দিব, তো আবাৰ আমি এনেকুৱা খেতি দেখা নাপাম। তো সেইকাৰণে জেগাখিনি নকওঁ ক'ত আছে। আমি মানে বহু ৰিক্সত আছোঁ ইয়াতে, মানুহ নাহে এনেকে। আৰু হাতী আহে গাইজ, হাতীৰ খোজ চাই এইটো হাতীৰ খোজ। এইটো ৰাস্তা দি হাতী এনি টাইম আহি থাকে। আৰু মানে আজি এটা হাতী দেখালে ভাল লাগিলে হয়, যিহেতু বিহু হাতী দেখা হ'লে ভাল লাগিলে হয়। কিন্তু এই চাওক, এটা খোজ কাজ হ'ব দে, কিমান এইটো ৰাস্তাটো হাতী আহে, তাৰমানে বহুত ভয় লাগে। কিন্তু ৰূপম আৰু মই মানে কিবা আৰু আহিছোঁ আৰু ভিডিঅ'টো বনোৱাৰ কাৰণে। তো সেইকাৰণে ভিডিঅ'টো আপোনালোকে কাটি দিবৰ কাৰণে। ফুল গাইজ, আৰু এইবিলাক চাওক গাইজ, কি ধুনীয়া ফুল। ক'ত আছে আমি নকওঁ, কাৰণ এনেকুৱা খেতি পথাৰত যদি নাম কৈ দিওঁ, কাৰণ আজিকালি বহুত ধনী মানুহ আছে অসমত, চব খেলত মাটি কিনি দিব। তো মাটি কিনি দিলে আমি আবাৰ খেতি দেখা নাপাম। তো সেইকাৰণে আমি ক'ত আছে নকওঁ জেগাখিনি গাইজ। তো আপোনালোকে ধুনীয়াকৈ আজি কাতি বিহু বুলি আমাক ছাবস্ক্ৰাইব কৰি দিব গাইজ, আৰু লগতে শ্বেয়াৰ কৰক ভিডিঅ'বিলাক। এনেকুৱা জেগা কি ধুনীয়া আমি ভিউ চাওঁ গাইজ। আৰু মানে গাইজ আমাৰ মোবাইলত বেয়া ৰাখিব পাৰে, কিন্তু ওচৰি পেলাই আপোনালোকে আহি কিনে চাই যাবচোন একদিন গেছ কৰি কিনে কি জেগা হ'ব। মানে এটা বস্তু দেখোন লাজু কিলোটা এনেকে লাভ দিলি ন হৈ যায় দেখালি মানে ডেঞ্জাৰ বস্তুটো কি ইয়াতে ডাঙৰ মাছ হয় সিহঁতি। আৰু সেইদিনা এটা গাছ মানে ইয়াত বলদি ৰাখিছিলোঁ, বহুত ডাঙৰ। হয় নেকি? এই 1 কুইণ্টেল মানৰ এটা বলদি ৰাখিছিলোঁ ইয়াতে। কি কয় তো ঠিকে আছে গাইজ। তো আপোনালোক দেখালোঁ। আৰু গাইজ এই দুটা কুকুৰ হয়তো দেখাই নাই অসমত কুকুৰ, চাই ল। সেই কুকুৰ সেই দুটা। আমি কিন্তু হাতী দেখা পোৱা নলো, কিন্তু কুকুৰে দেখুৱালোঁ আপোনালোকক ইয়াৰ পৰা দূৰৰ পৰা দুটা দেখুৱাইছোঁ। আৰু গাইছ মানে এইটো মানে আজি কাতি বিহুত লক্ষীক পালোঁ, লক্ষীক লৈ যাওঁ মানে আপোনালোকক। এই আৰু মানুহ ঘৰৰ মানে হাতীৰ ভয়তে গুচি গৈছে। মানুহ এটা থাকছিলে, কিন্তু মানুহ গুচি গৈছে হাতীৰ ভয়তে। হাতী আহি পেলাই গোটেই খিৰিকি ভাঙি পেলাইছে ইয়াতে। গাইছ মানে এইটো হৈছে নগৰ বেৰা, আপোনালোকে হয়তো নাজানে। এইটো বেৰাটো দিন মানে এইটো গছৰ মানে বহিবাওতে পুঙা বনাব পাৰি। হয় নেকি? শুকে যায় এতিয়া আৰু পুঙা বনাব। কি ক এই গছৰ পুঙা বনাই নেকি? এই গছৰ পুঙা বনাই এইটো গছৰে যেতিয়া আপোনালোকে বৰশী বাব যায় বা ঢৌতে হওক পানীত ঢৌত, কাৰণ
সূতাডাল তলত লৈ যায় সেইকাৰণে এইটো লগে ল'ব পোঙাটো অঁ এতিয়া আপোনালোকে মাছে ধৰিলে টানি লৈ যাব এইটো মানে বহুত ৰ'দ দিছি তো সেইকাৰণে অলপ জিৰালোঁ আৰু ৰূপম আৰু মই আৰু ৰূপমো আছে ৰূপম আমি Hi, guys. অলপ ৰেষ্ট ল'লোঁ মানে এতিয়া গাইছ তো আপোনালোকে আজি কাতি বিহু বুলি আমাৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব অসমৰ আৰু guys, মানে- তিলৰ খেতি আছে ইয়াতে তিলৰ খেতি এইবিলাক বেছি ডাঙৰ নহ'লেও খেতিয়ে খেতি গাইছ এইবিলাক তিল মজাই বেলেগ আৰু অসমতে এইটো আমেজটো পাই বেলেগ নাপায় কিন্তু হয় না ৰুদ্ৰ অসমতে হ'ব এইটো আমেজটো আৰু এইটো আগত আছে তোৰ গাত মানে জুবিনে কিবা এটা কথা ক'ব শুনি লওঁ জেছৰাইজ আপোনালোকে চিনি পাইছে ভাল ভাল গান শুনিবলৈ পাব এতিয়া বৰ্তমান মই গান ৰচা নাই আৰু বৰ্তমান আগৰ যিকেইটা গান ৰচিছিলোঁ সেই গানকেইটা মই দিয়ে দিছোঁ মোবাইলে আৰু এতিয়া মই ষ্টাডি কৰি আছোঁ লিখিব পৰা নাই বৰ্তমান গতিকে যাতে লিখিব পাৰোঁ তাৰ কাৰণে আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব এইখিনিয়ে মোৰ আৰু এইটো খাই চাওকচোন অৰূপ ঘৰো আহিলোঁ আৰু ৰুবুলো আছে লগত আজি কাতি বিহু নিমন্ত্ৰণ দিছিলো দাঁতক আজি আমাৰ ঘৰত আহিছে তো দেখাই আছো ঘৰত লৈ যাওঁ আৰু মানে অৰূপহঁতৰ ঘৰত আহিছোঁ গাইছ আৰু মানে হেৰি অৰূপে পদূলি মুখত কাতি বিহু আৰু কাতি বিহুত হেৰি কৰিছে আৰু মানে চতাল ততাল পাক্কা কৰি দিছে ধনী মানুহৰ কথা একদম দুখীয়া মানে আমাৰ এই দেউতাই আৰু এমাহ কষ্ট কৰি চতাল পাক্কা কৰি দিছে কেইদিনমান আগতে ময়ো আহিছিলোঁ কিন্তু চতাল পাক্কা নাছিল তাৰ বাবে যে পাক্কা দেখা বহুত ভাল লাগিল হয় না আৰু এতিয়া পকাতখিনিয়ে ৰখি আছে এইবিলাক আমাৰ আৰু তুলসী গছত চাকি দিছে এটা এল'ভেৰা আছে মুখত লগাব পাৰি। এডাল কিবা আৰু এডাল মানি প্লেন যোনে যোনে ঘৰত পুতা নাই পুতিব পাৰে পইচাই বহুত পইচাই ময়ো পইচা পাইছোঁ এডাল মানি প্লেন আপোনালোকে পুতিব পাৰে আৰু মানে মন্দিৰটো দেখাই নাছিলে এইটোৱে মন্দিৰটো আমাৰ মায়ে পূজা কৰে মই ইয়াতে পুৱা পূজা কৰোঁ আৰু খুব ভাল লাগে ইয়াতে পূজা কৰি আৰু ভাল লাগে আৰু ঘৰত এটা মন্দিৰ থাকিলে খুবেই ভাল লাগে এটা ভক্ত কৰিব পাৰি বা মনৰ এটা শান্তি হয় সেইটোৱে মন্দিৰ আমাৰ ভাল লাগে আৰু মন্দিৰটো পৰিৱেশটো ভাল গাইছ আৰু মই এটা সেৱা কৰি লওঁ জয় মহাদেৱ পিতা নাই উৰুদাতে মন্দিৰটো যে ময়ো আজি আহিলোঁ আহি পিনে বহুতে ভাল লাগিছে অৰূপহঁতৰ ঘৰত আহি আৰু আজি লোকে হেৰি দিছে তো কি ক'বা চাহ এটা হ'ব না ভালে চাহ মানে পুৰা একদম আজি পাৰ্টিয়ে দি দিম আজি মানে আজি মানে মাংস খাব নাপায় চাহ খাই দিম হাই গাইছ আৰু মানে ঘৰৰ পৰিৱেশটো বহুত ভাল লাগে আৰু চাইলে বহুত ভাল লাগে অরূপদার নাম অরূপ আর অরূপর নাম অরূপ দুটা মিলা ওচৰতে আছে আৰু এয়া অৰূপদাৰ ফেন এই কাতি বিহুৰ প্ৰথম দিনটোত ইমান ধুনীয়াকৈ আমি তুলসী গড়ত পূজাখন কৰোঁ যাতে দেৱ দেৱতাই যাতে কোনো আজিৰ পৰা বঢ়িয়াকৈ বিভিন্ন জেগাত ঘূৰি ফুৰিব আৰু তেওঁলোকৰ পূজা অৰ্চনা কৰিব আৰু আমি আজি বন ফুলৰ তুলসীৰ তলত এক ফাঁকি গীত মাতেৰে আজি দিনটো ৰাতিটো বঢ়িয়াকৈ ধুনীয়া আমাৰ গীত তুলসীৰ গৰে গৰে টিকা পহু ফুৰে তুলসীৰ আগতে দৌৰিব লাগিছে হৰগৰে তৰা তুলসীৰ গৰে গৰে টিকা পহু ফুৰে তুলসী মৰি গেল পাত হৰি গেল পকাতে কাটিলা মালা তুলসীৰ গৰে গৰে টিকা পহু ফুৰে বাজি দিয়ে